ফ্যান্টাসি মুভিজবিলাক যেনেকৈ হ্যাৰি পটাৰ পাইৰেটছ অফ দি কেৰিবিয়ান আমি সৰুৰে পৰাই চাই ডাঙৰ হ'লোঁ তেতিয়া মই ভাবিছিলোঁ কি দৰকাৰ হৈছিল এই মেগা মুভিজবিলাক বনাবলৈ বিগ বাজেট এক্সপেঞ্চিভ ৰিচোৰ্চেছ কাষ্টিং অফক'ৰ্ছ লাগে কিন্তু মই ভাবোঁ যে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু যাৰ অবিহনে এই মেগা মুভিজবিলাকৰ অস্তিত্বই নাথাকিলেহেঁতেন সেইটো কি সেইটো জানিবলৈকে এই ভিডিঅ'টো বনাইছোঁ বাজেট আৰু ৰিচোৰ্চেছ থাকিলেও নহ'ব আইডিয়াটো আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু ন' আইডিয়া ন' কণ্টেণ্ট যিকোনো কণ্টেণ্ট বনাবলৈ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে আইডিয়া অফ কনচেপ্ট আইডিয়া অফ দ্য ষ্টৰিটো কি হ'ব কেনেধৰণৰ ফিলিংছ মানুহৰ মাজত জগাব চেষ্টা কৰিছোঁ ফেণ্টাজি হৰৰ আইডিয়াবিলাক আহে ক'ৰ পৰা আইডিয়াছবিলাক আহে অবজাৰ্ভেশ্যন এক্সপিৰিয়েঞ্চ আৰু বহুত অধ্যয়নৰ পৰা চিন্তা কৰিবলৈ একো বাজেট নালাগে চিন্তা কৰাটো ফ্ৰী হয় আইডিয়াও ফ্ৰী হয় লাগে মাথো অবজাৰ্ভেশ্যন এক্সপিৰিয়েঞ্চ আৰু বহুত অধ্যয়ন সিমানটো বুজি পালোঁ সেইকাৰণে এখন কিতাপ বাছি ল'লোঁ পঢ়িলোঁ আৰু পালোঁ এটা আইডিয়া সেইখিনিলৈকে ঠিকেই আছিলে গণ্ডগোল লাগিল তেতিয়া যেতিয়া গম পালোঁ যে এই আইডিয়াটো ৰিয়েলিটি ইয়ানি কি দিঠকলে পৰিণত কৰিবলৈ লাগিব বাজেট আৰু বহুতখিনি ৰিচোৰ্চেছ যেনেকৈ ভাল কেমেৰা ভাল লাইটিং ছেটআপ চাউণ্ড এটা ভাল এডিটিং ছফ্টৱেৰ আৰু সেই ছফ্টৱেৰটো চলাবলৈ লাগিব এটা ভাল ছিষ্টেম এটা লেপটপ বা এটা কম্পিউটাৰ যোনটোৱে ছফ্টৱেৰটো ভালকৈ স্মুথলি চলাব পাৰে ৰিচোৰ্চেছখিনি গোটাই ল'লোঁ কিন্তু তাৰ পাছত আহি গ'ল ষ্ট্ৰেছ কি ডেইলি নতুন আইডিয়াছ আনো ক'ৰ পৰা সেইকাৰণে বাজেট থাকিলে কেতিয়াবা টেলেণ্ট নাথাকে টেলেণ্ট থাকিলে বাজেট নাথাকে আৰু কেতিয়াবা বাজেটো থাকে টেলেণ্টো থাকে আই ডোণ্ট ন' টু হুইচ কেটেগৰী আই বিলং এই নতুন আইডিয়াছবিলাক পাবলৈ হ'লে আমি ইনস্পায়াৰ হ'ব লাগিব অবজাৰ্ভেশ্যনৰ বাউণ্ডেৰীটো বঢ়াব লাগিব আৰু নিজৰ দৃষ্টিভংগীটো বহল ৰাখিব লাগে ইনস্পায়াৰ হৈ থাকিব লাগে আটাইতকৈ ডাঙৰ ভয়টো হৈছে ইফ একো আইডিয়া নোহোৱা হৈ যায় ইফ আই কুড নট থিংক এবাউট এনি আইডিয়াছ এই কণ্টেণ্টটো মই কি ধৰণে বনাম একো আইডিয়াই পোৱা নাছিলোঁ কাৰণটো এইটো হ'ব পাৰে যে আশে পাশে নেগেটিভিটিছবিলাক চলি আছে ভাইলেন্স এগেইনষ্ট ৱুমেন ছ'চাইটিখন শ্বেমলেছ হৈ গৈ আছে নাজানো এইবিলাক কেতিয়া ৰ'ব কেতিয়া সমাজে মহিলাক সন্মান কৰিবলৈ শিকিব নাজানো আজিলৈ ইমানে